নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম। আজি RCB আৰু SRSৰ মাজত এখন IPL মেটচ অনুষ্ঠিত হৈ যায়, য'ত RCB অতি শোচনীয়ভাৱে পৰাজিত হ'বলগীয়া অৱস্থাৰ সৃষ্টি হয়। বিৰাট কোহলিৰ বেটৰ পৰা আন এটা গল্ডেন ডাক ওলোৱা দেখিবলৈ পোৱা যায়। আৰু অতিকৈ আচৰিত কথা যে আজিৰ পৰা 5 বছৰৰ আগত 2017 চনৰ 23 এপ্ৰিলৰ দিনা RCB 49ত অল উইকেট হৈছিল KKRৰ বিৰুদ্ধে, আৰু সেইটো আছিল IPL ইতিহাসৰ আটাইতকৈ লোৱেষ্ট টোটেল, আটাইতকৈ কম স্ক'ৰ। আৰু বৰ্তমান সময়ত 5 বছৰৰ পাছত সেই একেটা কথাৰে পুনৰাবৃত্তি হৈছে বুলি ক'ব লাগিব, যিহেতু RCB 68 ৰানত অল উইকেট হৈ পৰিছে। আটাইতকৈ বেছি বাৰ 100ৰ ভিতৰত অল উইকেট হোৱা টিমকেইটাৰ যদি আমি কথা ক'বলৈ যাওঁ, দিল্লী কেপিটেলছ 9 বাৰ হৈছিলে আৰু RCB বৰ্তমান সময়ত 8 বাৰ হৈছে। গতিকে RCB ইয়াত 2 নম্বৰত থকা দেখিবলৈ পোৱা গৈছে। মুম্বাই ইণ্ডিয়ানছো 6 বাৰ আৰু ৰাজস্থান ৰয়েলছো 6 বাৰ হৈছিলে, ঠিক সেইদৰে পাঞ্জাৱ কিংছ 5 বাৰ হৈছিলে। গোটেই 68 অল আউটটো কেনেকৈ হৈছিলে আপোনালোকে যদি চাই, ডু প্লেছিছে কেৱল মাত্ৰ 5 কৰিছিলে, ৰাৱতে 0, কোহলিয়ে 0, মেক্সৱেলে 12, প্ৰভু দেশাই 15। প্ৰভু দেশাইৰ যিটো 15 সেইটো আটাইতকৈ বেষ্ট স্ক'ৰ তেওঁলোকৰ। তাৰপিছত শ্বাহবাজে 7, দিনেশ কাৰ্তিকে 0, হৰ্ষলে 4, হাছাৰাংগাই 8, হেজলউডে 3 আৰু চিৰাজে 2। এক প্ৰকাৰে টেলিফোন নাম্বাৰ হৈছে বুলি ক'ব লাগিব। দুটা সংখ্যাক বাদ দি দুজনেহে কেৱল মাত্ৰ ডাবল স্ক'ৰ কৰিবলৈ সক্ষম হ'ল, দুটা অংকৰ স্ক'ৰ কৰিবলৈ সক্ষম হ'ল মেক্সৱেল আৰু প্ৰভু দেশাই। ঠিক সেইদৰে আমি যদি হায়দৰাবাদৰ বলিঙৰ কথা ক'বলৈ যাওঁ, তেওঁলোকৰ জানছেনে 3টা আৰু নটৰাজনে 3টা, লগতে সুচিতে 2টা, উমৰানে 1 আৰু ভুৱনেশ্বৰে 1 উইকেট দখল কৰে। হায়দৰাবাদৰ বাবে ৰান চেজটো ইমান বেছি নহ'লে, যিহেতু কেৱল মাত্ৰ 69 ৰানৰ টাৰ্গেট আছিলে। তেওঁলোকে এই টাৰ্গেটটো 8 অভাৰত প্ৰাপ্ত কৰিবলৈ সক্ষম হয়। অভিষেক শৰ্মাই 28টা বলত 47, কেন উইলিয়ামছনে 17টা বলত 16 আৰু ৰাহুল ত্ৰিপাঠীয়ে 3টা বলত 7 ৰান, এনেকুৱা ধৰণৰ অৱদান দিয়া দেখা যায়। RCB টীমৰ কেৱল মাত্ৰ হৰ্ষল পেটেলে 1 উইকেট দখল কৰিবলৈ সক্ষম হয় আৰু কোনেও উইকেট লাভ কৰিবলৈ সক্ষম নহয়। এই ভিডিঅ'টোত ইমানেই আছিল। এই চেনেলটোত ক্ৰিকেট সম্পৰ্কীয় আৰু ভিডিঅ' আছে, IPL সম্পৰ্কীয় আৰু বহুত ভিডিঅ' আছে। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি আৰু পচন্দ অনুসৰি চাব পাৰে। তেতিয়ালৈকে ধন্যবাদ।